मानास हादरारि हाग्रामायाव मेहेरगोनां हाबाफारिजों ग्लबेल टाइगार डे खुंदों। मानास हादरारि हाग्रामायाव मोनसेनि उनाव मोनसे सोमावसारनायखौ नुनो मोननाय जादों। नाथाय बेनि गेजेरावबो दिनै शुक्रबार खालि ग्लबेल टाइगार डे एबा मुसा सान फालिनायखौ नुनो मोननाय जादों। मानास हादरारि हाग्रामायाव दिनै जोबोर मेहेरगोनाङै ग्लबेल टाइगार डे फालिदों। बे हाबाफारियाव नैथि गेटनिफ्राय सेथि गेटसिम हानजा सुरनाय हाबाफारिबो लानाय जादों आरो ग्लबेल टाइगार डे फालिनायजों लोब्बा लाखिनानै बिफां फुलि गायनाय हाबाफारिबो लानाय जादों। बे हाबाफारिखौ मावफुङो बासबारि फरेस्ट रेन्जनि रेन्जार बाबुल ब्रह्मआ। बिथांजों लोगोसेनो गोबां दल संगठनफोराबो बाहागो लाफादों। हादरारि मानास हाग्रामायाव दावबायारिफोरनि थाखाय बेसेन बारायनायखौ लानानै सोमावसारनो आखायाव लादों गुबुन गुबुन दल संगठनफोरा। हादरारि मानास हाग्रामाखौ रैखा खालाम, दावबायारिफोरनि थाखाय बेसेन बारायनायखौ बन्द खालाम, जायगानि सुबुंफोरनि जिउ खुंनाय लामाखौ रैखा खालाम बायदि स्ल'गानजों सोमावसारदों माखासे हानजाफोरा। माहारियारि मानास हाग्रामायाव मा बाजिसो मोसा मोनगोन आरो थांनाय मोनायाव मासे गान्दा फिसा जोनोम मोनदों होननानै खौराङाव फोरमायदों हादरारि मानास हाग्रामानि बासबारि रेन्जनि रेन्जार बाबुल ब्रह्मआ। আজি ব্যাঘ্ৰ দিৱস আমি পালন কৰিলোঁ গ্ৰেটাৰ মানাস কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিৰ পৰা। আচলতে ব্যাঘ্ৰ দিৱস হিচাপে ৰাতিৰ ভিতৰত সিদ্ধান্ত কৰা হ'ল। আমাৰ যি গণতান্ত্ৰিক আন্দোলনত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ প্ৰতিবেদন চাই যি সিদ্ধান্ত গ্ৰহণ কৰিলে আমাক সঁহাৰি জনালে, তেখেতক ধন্যবাদ দিলোঁ। আৰু তাৰ পৰিৱৰ্তে আজি গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱৰ্তে মানে আমি ব্যাঘ্ৰ দিৱস পালন কৰিলোঁ। আৰু আমি একচুৱেলি প্ৰতি বছৰে পালন কৰোঁ। আন্দোলনৰ কাৰণে আমি আগতীয়াকৈ সিদ্ধান্ত লোৱা নাছিলোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো হস্তক্ষেপ কৰিলে BTC চৰকাৰে যিটো নিৰ্দেশনা হৈছে তাৰ ওপৰত, আৰু আমাৰ যিটো দাবী আছিলে হেৰিটো যে ডাইৰেক্টৰ ছাৰক ট্ৰেন্সফাৰ কৰা আৰু যিখন উইথড্ৰ কৰা, এইটো আনঅফিচিয়েলিটো নিৰ্দেশ দিছে আৰু এইটো কাৰ্যকৰী হ'ব বুলি আমি আশাবাদী। সেইকাৰণে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিলোঁ। আৰু আজি এই মিডিয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ, আমি ইয়াতে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই 16 বছৰ ধৰি কাম কৰি আছোঁ। কোনো দিনে কোনো অসমৰ কেবিনেট মিনিষ্টাৰে ইয়াতে মানাস আনুষ্ঠানিকভাৱে অপেনিং নকৰে। আৰু আজি মই এই মিডিয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে অহা যি 1 তাৰিখ অক্টোবৰত মানাস অপেনিং কৰিব, মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰাই যেন আমাৰ মানাসটো পৰ্যটকৰ কাৰণে মুকলি হয়, তাৰ বাবে মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়। যি কৰ বৃদ্ধি সিদ্ধান্ত জাননী এখন প্ৰেৰণ কৰিছিল, তাৰ প্ৰতিবাদত আমি আজি প্ৰায় এমাহ ধৰি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। কিন্তু যোৱা 2 দিন ধৰি আমি যি এটা ইতিবাচক এটা ইংগিত এটা পাইছোঁ, যাৰ বাবে আমি আমাৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আমি শান্তি সমদলত ৰূপান্তৰ কৰি আজিৰ এই বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। আৰু আজি বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে আমাৰ বন বিষয়া মহোদয়ে আজিৰ শান্তি সমদলটো উদ্বোধন কৰে। আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। ইয়াতে আমাৰ মানাহৰ লগত দাঁতি কাষৰীয়া যিসমূহ ৰাইজ জড়িত হৈ আছে, তেওঁলোকে আজিৰ এই শান্তি সমদলত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকে মানাহত উন্নতি কৰাৰ বাবে আমি গোটেইজাকে সংকল্পবদ্ধ হৈছোঁ আজিৰ দিনত। আজিৰ কাৰ্যসূচীটো 14টা সংগঠনৰ সন্মিলিত যিটো গ্ৰেটাৰ মানাস কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি, তাৰ পৰা আজিৰ কাৰ্যসূচীটো লোৱা হৈছিলে। আৰু ইয়াত বিভিন্ন ধৰণৰ দল সংগঠন, মানাহৰ লগত জড়িত হৈ থকা আমাৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে লজ এছ'চিয়েশ্যন, জিপচি এছ'চিয়েশ্যন, জীপ ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু গাইড এছ'চিয়েশ্যনৰ সকলো বিষয়ববী আৰু সদস্যসমূহ আজিৰ এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছে। হয়, আজি বিশ্ব ব্যাঘ্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ দিনত আমাৰ এটা গ্ৰেটাৰ মানাস কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিলে। কিন্তু আমাক এই মানাসৰ যোনটো নেকি এটা সহানুভূতি আমি পাইছোঁ মুখ্যমন্ত্ৰীৰ জৰিয়তে, যাৰ কাৰণে আমি এই কাৰ্যসূচীটো আমি ব্যাঘ্ৰ দিৱস হিচাপে উদযাপন কৰিলোঁ। আৰু আমাৰ এটা সমদল উলিয়ালোঁ। আৰু সমদল উলিয়াই আমি এটা আশা ৰাখিছোঁ আগন্তুক যোনটো নেকি আমাৰ কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীটো খন্তেকীয়াৰ কাৰণে আমি স্থগিত ৰাখি আমি ইতিবাচক দিশত অলপ আলোচনাৰ মাধ্যমত আমাৰ সমাধানটো বিচাৰিছোঁ। আৰু যদি সমাধান হয় তেতিয়াহ'লে আমাৰ
গোটেই অসমৰ কাৰণে বা পৰ্যটকৰ ক্ষেত্ৰত মানে যথেষ্টখিনি ভাল হ'ব বুলি আমি আশাবাদী। ব্যাঘ্ৰ দিৱস উপলক্ষে আমি বিশেষকৈ আমাৰ মাজত এটা আলাপ আলোচনা হ'ল, লগতে আমাৰ কিছু চমু ভাষণ ৰাখিবলৈ দিলোঁ আমি অতিথিৰ জৰিয়তে। লগতে আমাৰ এটা সমদল ওলালোঁ যে ব্যাঘ্ৰৰ ক্ষেত্ৰতো যে আমাক মানে বিশেষ গুৰুত্ব দিব লাগিব, আৰু মানসত যথেষ্টখিনি বাঘ মানে আমাৰ বৃদ্ধি হ'বলৈ ধৰিছে, আৰু সেই ক্ষেত্ৰত আমাৰ কাৰণে ভাল খবৰ। আৰু সেই বাঘটোক বৃদ্ধি কৰাৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ, যাৰ কাৰণে এই ক্ষেত্ৰত আমি বিশেষকৈ আলোচনা কৰিলোঁ। আৰু বৃক্ষৰোপণ কাৰ্যসূচী আমি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে আজিৰ কাৰ্যসূচীটো আমি সমাপ্ত কৰিলোঁ। সুন্দৰ। কি ক'ব, দীৰ্ঘদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান বন বিভাগে ব্যাঘ্ৰ দিৱস পালন কৰি আহিছিল, এইবাৰ কিছু সুকীয়া হ'ব? হয়, এই ক্ষেত্ৰত আমি ক'ব লাগিব যে প্ৰতি বছৰে আমাৰ মানাহত ব্যাঘ্ৰ দিৱস হিচাপে বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি আছিলে, কিন্তু এইবেলি আমাৰ এটা প্ৰতিবাদ হৈছিলে কৰ বৃদ্ধিক লৈ, আৰু যাৰ কাৰণে আমি প্ৰতিবাদ কৰি আমাৰ ইয়াতে ব্যাঘ্ৰ দিৱসখন আমাৰ যিজন সঞ্চালক আছিলে এই ক্ষেত্ৰ সঞ্চালক, তেওঁ মানে আমাৰ ইয়াতে ব্যাঘ্ৰ দিৱস উদযাপন নকৰি তেওঁ বৰপেটা ৰোডত উদযাপন কৰিলে। গতিকে আমি ইয়াতে উদযাপন লগতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ কাৰণে আমি এই ব্যাঘ্ৰ দিৱসটো ব্যতিক্ৰমী ভাৱত মানে আমি উদযাপন কৰিলোঁ। আৰু লগতে আমাৰ কাৰ্যসূচীটো যিখিনি আছিলে আমি সকলোকে সঁহাৰি জনোৱাৰ কাৰণে আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত বাঘ বৃদ্ধি হ'ব সেইটো আমি আশা ৰাখিছোঁ।